প্ৰকাণ্ড 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 আজি কি নিৰামিষ খাব লাগিব ন নিৰামিষ খাব লাগিব ভাতটো পানীঢালা ভাত খাব লাগিব নি পানীডালা আৰু হেৰি খাৱলি খাৱলি খৰিচা টেঙা পইচা টেঙা ওলাব আছে ওলাব হৈছে ৰ'ব খুন্দি আছে মানুহ শুনি আছে কিবা এতিয়া 7 বাজিছে সেই গাইজ কি খবৰ সকলোৰে খবৰ বাৰু ভালনে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ ক্ষেত্ৰত ময়ো ভাল আছোঁ আজি ভিডিঅ' এটা মানে ব্লগ এটা বনাবলৈ আৰম্ভ কৰিছোঁ ব্লগটো কি হয় কি নহয় আপোনালোকে চাই থাকক লেটছ গো কোনোবা এজন মহাপুৰুষে কৈছিলে ধৈৰ্য ফল সদায় মিঠা সেইকাৰণে ধৈৰ্য ধৰি আছোঁ আৰু ফলটো মিঠা পাম বুলি আশা কৰি আছোঁ কিন্তু আপোনাৰ ধৈৰ্য ফল মিঠা হয় জানো আপোনালোকক সুধিছোঁ আপোনালোকে এনচাৰটো দিব সঠিক এনচাৰটো বহুত ধৈৰ্য ধৰিলোঁ কিন্তু কিছুমান ধৈৰ্য সীমাত যদি আপোনাৰ কিছুমান কথা বা মানুহে কয় কিছুমান কাম কৰে তেনেহ'লে আপোনাৰ খং উঠে ধৈৰ্য সীমা যেতিয়া পাৰ হৈ যায় তেতিয়াহে মানে খং উঠে দেই মানে কি হয় মই সেইদিনাখন বহুত দিন ব্লগ দিয়া নাছিলোঁ মানে অকণমান মিনি ব্লগ এটা কিবা বনালোঁ মানে কথাটো কৈছিলোঁ ভিডিঅ'টো মানে দিছোঁ মানে দিয়া 1 মিনিটৰ পাছত মানে দুটামান অসভ্য এনেকুৱা লেতেৰাকৈ মানে কমেণ্ট দুটা দিছে নহয় মই সিহঁতকেইটা কৈছোঁ সিহঁতি শুনি ল এনেকুৱা কিন্তু ভিডিঅ'টো দিলোঁ বুলিয়ে যে এনেকুৱা কিছুমান কথা বাক্য মানে ক'ব সেইটো ভবা নাছিলোঁ বা যিকে নহওক সিহঁতক কৈছোঁ এনেকুৱা মানে শুনিবলৈ বেয়া লগা কমেণ্ট নিদিব পাৰিলে মানে বেলেগ এটা ভাৱে ক'ব একো নাই কিন্তু এনেকৈ ডাইৰেক্ট যদি আপোনাৰ যদি বেয়াকৈ শব্দ মানে উচ্চাৰণ হয় মানে কমেণ্টত লিখে তেনেহ'লে ভাল নালাগে সিহঁতক মই বেয়া পোৱা নাই থাকেই এনেকুৱা কিছুমান মানে ভাল থাকিলে বেয়া থাকে বেয়া থাকিলে ভাল থাকে থাকেই এনেকুৱা একো নাই তেনেহ'লে বন্ধুসকল সেই ৰাতিপুৱা ওলাই আহিছোঁ আপোনাৰ সেই দেখিছে ওলাই আহিছোঁ মানে ওলাই মানে আপোনাৰ এটা ভাড়া এটা পালোঁ ভাড়াটো আহিলোঁ এইফালে ঘূৰি আহিলোঁ বাকী ঘৰত গৈ ভাত কেইটামান খাম এতিয়া ভাত খাই আপোনালোকক লগ পাইছোঁ ধেৰ দোস্তো আহি পালোহি আপোনাৰ ঘৰত চাই লওঁ ভাত নে নাই আহে চাই লওঁ যদি হৈছে ভাত খাই আকৌ যাম মোৰ ভাজি বনাইছে জানো হা 7 বাজিছে খাই হৈ থাকিব ভাতটো পাই দে ভাতটো খাই লগ পাইছোঁ দোস্তো খাব হৈ গ'ল খাই আছোঁ দেখাইছোঁ আপোনালোকক এইটো আপোনাৰ এই গাঁৱলীয়া মানুহটো নানা ব্যঞ্জন দি বনাইছে মানুহজনীয়ে এই দালি পানী আৰু আপোনাৰ সেই ৰঙালাও আগ তাৰপৰা এইটো আপোনাৰ এই কঁঠালৰ মুচি আলু তাৰপৰা এইটো আপোনাৰ পটুৱা শাক ধুনীয়াকৈ আপোনাৰ বগা নহৰু দি বনাইছে বিৰাট ভাল পাওঁ মোক ফেভাৰিট হয় তাৰপৰা আপোনাৰ এইটো সেই বেঙেনা তাৰ এইটো কচু খাবই লাগে গৰমত আপোনাৰ গম পায় কচু খাবলৈ গৰমত মানে মানে আপোনাৰ পুৰা মানে হেৰি হৈ থাকে মানে পুৰা গাটো ঠাণ্ডা লাগে খেতি দিলে মানে খাই লওঁ
ফাইনেলি দোষটো ভাত খাই হৈ গ'ল। ভাত খাই আহি ডাইৰেক্ট আপোনাৰ ভাড়া এটা পালোঁ। এই বাইদেউহঁত দেখিছে, এই বাইদেউহঁত মানে আপোনাৰ এই ডাইৰেক্ট আপোনাৰ ঘাটত যাব। ঘাটৰ পৰা আহি ডাইৰেক্ট আপোনালোকক দেখাই থাকিম, কি নকৰোঁ দেখাই থাকিম। ডাইৰেক্ট চেণ্টাৰ যাম, চেণ্টাৰ গৈহে আপোনালোকক মানে আকৌ লগ পাম। ঠিক আছে, চাই থাকক ভিডিঅ'টো অকণ স্ক্ৰীন লগাকৈ সকলোকে চাব, অলপ লগ লাগিব আজি। টো বস্তু ডাইৰেক্ট মানে খাবলি ঘাটৰ পৰা ডাইৰেক্ট পানীগাঁও চেণ্টাৰ আহি পাই গ'লোঁ। আজি পাগলা খাটা গৰম হৈছে, মানে অলপ গৰমটো বেছি, বহুতে 35 ডিগ্ৰী চেলচিয়াছ আজি গৰম হৈছে। কাইলৈ মানে আপোনাৰ 37 হ'ব। মানে খাতৰা মানে পাগলা গৰম হ'ব। আজি গৰমৰ কাৰণে মানে অলপ পিতাই কি দুটামান কথা সুধিলোঁ। আমাৰ এই ওচৰতে আছে ডাংকাই পিতাই বুলি মাতোঁ। এই পিতাই কি কৈছে আপোনালোকে শুনকচোন অকণমান। কি কৈ আছে? হা হা আজি গৰম কেনেকুৱা দিছে? আজিকালি এইটো ভেকচিন লৈ দিয়ে। হা ভেকচিন লৈ দিয়ে চাইছোঁ। কি আমাৰ বুবুলে ভেকচিন লৈ দিয়ে বুজি পাইছোঁ। বুবুলে ভেকচিন হৈ আছে? হা গৰমটো কেনেকুৱা পাইছে আজি? হা এইফালে চাই দিয়ক, বিৰাট গৰম বুলি কওক। হা বিৰাট গৰম, বিৰাট গৰম, বিৰাট গৰম, প্ৰকাণ্ড। হা প্ৰকাণ্ড, প্ৰকাণ্ড। আজি কি নিৰামিষ খাব লাগিব ন? নিৰামিষ খাব লাগিব। ভাতটো পানীঢালা ভাত খাব লাগিব নি? পানীডালা আৰু হেৰি খাৱলি, খাৱলি, খৰিচা টেঙা পইচা টেঙা ওলাব আছে নাই? ওলাব হৈছে। ৰ'ব খুন্দি আছে মানুহ। শুনি আছে কিবা এতিয়া পইচা অকণ লৈ ল'ব লাগিব। আৰু আলু পিটিকা অকণ, অঁ ভাত কেৰেলা এটা ভাতত দি। অঁ ফাইনেলি দোষটো আহি পালোহি আপোনাৰ। একদম পূৰা আজি কম কিমান মানে ইনকাম হয়, টমটমখন দিনটো চলালে কিমান ইনকাম হয় সেইটো কথা আপোনালোকক কৈ দিছোঁ। কোনো কথা নাই, হয় নাই? দেখাইছোঁ আপোনালোকক, চাওক কিমান ইনকাম হয়। আজি ইনকাম এয়াই। তিনি চাৰি 45 আপোনাৰ লৈ গৈছোঁ, ঘৰলৈ গৈছিলোঁ 150 টকা। আপোনাৰ ইয়াত আছে 65, ইয়াত আপোনাৰ 650 টকা লৈছোঁ। এয়াই মানে টমটমৰ মানে ইনকাম এয়াই। এনেকৈ মানে চলি মেলি আছোঁ। আৰু মাজতে আপোনাৰ অকণমান এই চেনেলটোত অকণমান মানে এনেই ভিডিঅ' চিডিঅ'বিলাক ব্লগ এটা মই বনাবলৈ মানে অলপ মানে চেষ্টা কৰি আছোঁ। কিবা মনটো ফ্ৰেছ কৰিবৰ কাৰণে মানে কৰি আছোঁ। বাকী কি কৰিম সেইটো কাৰণে আপোনাৰ বেলেগ ইনকাম নাই। দেখাই মানে আপোনালোকক দেখাইছোঁ। আগতে মোৰ দোকান এখন আছিলে সৰুকৈ, আৰু গাটো মোৰ বৰ ভাল লগা নাই। দিনটো তেনেকৈ মই আপোনাৰ চলাই গৈ আছোঁ। আৰু আপোনাৰ ব্লগৰ স্ক্ৰিপ্টবিলাকো লৈ আছোঁ। দেখিছে আপোনালোকে, যদিহে আপোনালোকে ভাল পাইছে মোৰ ভিডিঅ'ত অকণমান চাই হ'লেও যদি ভাল পাইছে তেনেহ'লে প্লিজ মোক লাইক এটা কৰিব, অলপ মটিভেট কৰিব, যাতে মই ৰেগুলাৰ ব্লগ দিবলৈ অলপ মানে অনুপ্ৰাণিত হওঁ। তাকে কৈছোঁ আৰু বেছি নকওঁ। আজিলৈ আপোনাৰ শুভৰাত্ৰি। ৰাতিটো ভালকৈ যাওক সকলোৱে। যদি ভালে কুশলে থাকোঁ নেক্সট টাইম মানে নেক্সট ডে' আকৌ লগ পাইছোঁ, তেনেহ'লে আজিলৈ গুড বাই।